ডিব্ৰুগড় নগৰ উজনি অসমৰ আচলতে প্ৰাণকেন্দ্ৰ এটা। ডিব্ৰুগড় নগৰলৈ আহিলে নগৰখনত সোমালে জাবৰৰ দম দেখিলে লাজ লাগে। ইমান লেতেৰা পেতেৰাকৈ এই নগৰখন ৰাখে। বিজেপিয়ে ডিব্ৰুগড় নগৰখনৰ উন্নয়ন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ৰাস্তা পদূলিবিলাক ইমান ঠেকঠোক। ডিব্ৰুগড় নগৰৰ অৱস্থা সঁচাকৈ বেয়া। প্ৰশান্ত ফুকনে নাটক কৰি থাকে, কিন্তু কামত একো নাই। মই কালি যেতিয়া ডিব্ৰুগড়লৈ আহিলোঁ, ডিব্ৰুগড়ৰ মানুহক মই সুধিলোঁ যে আপোনালোকৰ মন্ত্ৰী পালে, আপোনালোকৰ মানুহে বৰ ফূৰ্তি চাগে। মানুহে কৈছে 6লৈকে পঢ়া মানুহ এটাক মন্ত্ৰী দিছে, কি কাম কৰিব সেই এনে লেকচাৰ মাৰি থাকে। মই নাজানো দেই, মইতো হেৰিয়াত বেলেগকৈ পাইছোঁ, কি কয় এইটো আপোনাৰ ইলেকশ্যনৰ যিখন কাগজ, তাততো তেওঁ বেছি পঢ়া বুলি দেখুৱাইছে। কিন্তু এতিয়া মানুহে ইয়াত আহি কৈছে যে 6লৈকে পঢ়িছে। হয়নে নহয় মই নাজানো, কিন্তু দেই মই নাজানো, সঁচা কথা কৈ দিছোঁ, মই নাজানো। কিন্তু মানুহে কৈছে যে 6লৈকে পঢ়া মানুহজনে মন্ত্ৰী পাই কি কৰিব, এনে চেলেপু কথা কৈ জীৱনটো কটাই দিব। চবতে বিশেষজ্ঞৰ নিচিনাকৈ কথা কয়। ইয়ালৈ আহিহে গম পাইছোঁ মানুহে কৈছে যে ক্লাছ 6লৈকে পঢ়িছে। কি কাম কৰিব কওকচোন নপঢ়া নুশুনা মানুহে। মই অলপ আগতে যিহেতু কালি প্ৰশান্ত ফুকনে কৈছে যে আলুৰ দাম 27 টকা, মই অলপ আগতে কাগজখন মই আপোনালোকক দেখুৱাই দিওঁ। অলপ আগতে ইয়াত সোমোৱাৰ আগতে আপোনালোকৰ ইয়াৰ ডিব্ৰুগড়ত চৌকিডিঙিত বন্তিতা বুলি এখন দোকানত আলু কিনিছিলোঁ। নতুন আলু কিনিছোঁ 1 কেজি 30 টকা লৈছে, আৰু পুৰণা আলু 1 কেজি কিনিছোঁ 40 টকা লৈছে। 27 টকা ক'লে যে। তো এতিয়া প্ৰশান্ত ফুকন সদায় মিছা কথা কৈ, এনে ভচহু কথা কৈ, ভচহু হয়নে নহয় মানুহজন আপোনালোকে দেখিছেনে নাই? অকল ভচহু কথা কৈ চলি আছেনে নাই বাৰু? তেওঁতো ডিব্ৰুগড়ৰ মানুহে মিছ কল MLA বুলি কয়, হয়নে নহয়? তেওঁ মিছ কল MLA বুলি কয়, হয়নে নহয় কওক আপোনালোকে? প্ৰশান্ত ফুকনে যোৱা কিমান দিন ধৰি এনেকুৱা ভচহু কথা কৈ ডিব্ৰুগড়ৰ নিচিনা এখন অত্যন্ত সংস্কৃতিবান, অত্যন্ত শিক্ষিত মানুহৰ জাগাত প্ৰশান্ত ফুকনৰ নিচিনা ভচহু মানুহ এজনে ইমান দিন শাসন কৰি গোটেই ডিব্ৰুগড়খনক একেবাৰে নৈৰাজ্যত পৰিণত কৰি দিলে। এক টোপাল বৰষুণ হ'লে, 5 মিনিট বৰষুণ হ'লে ডিব্ৰুগড় নগৰখন ডুবি যায়। ইয়াৰ ড্ৰেইনেজৰ কাৰণে 170 কোটি টকা আহিছিলে বুলি কৈছিলে, এইটো ক'ত গ'ল কোনেও গম নাপায়। এতিয়া আপোনাৰ ব্ৰহ্মপুত্ৰ নদীখনে ডিব্ৰুগড়খন চিঙু কৰি আছে। কিবা ব্যৱস্থা ল'ব পাৰিছেনে? কোনো পাৰ্মানেণ্ট কোনো ব্যৱস্থা ল'ব পৰা নাই। আজি পিঁয়াজৰ দাম আপোনালোকে দেখিছে যে 60 টকা। পিঁয়াজ 1 কেজি কিনিছোঁ 60 টকা, আলু 1 কেজি কিনিছোঁ 40 টকা আৰু 30 টকা, নতুনত 30 টকা আৰু পুৰণাত 40 টকা। 1 কেজি আলুৰ দাম যদি 30 টকা হয়, মই 40 টকাটো বাদেই দিলোঁ, 1 কেজি আলুৰ দাম যদি 30 টকা হয়, এইটো মূল্যবৃদ্ধি কমা বুলি কয় নেকি? তেওঁলোকে 2 নম্বৰী চিণ্ডিকেটৰ টকা পাইছে কাৰণে তেওঁলোকে এইটো 30 টকাটো আলুটোক তেওঁলোকে কম দাম বুলি ক'ব। আজি প্ৰশান্ত ফুকনে 2 নম্বৰী আলু পাইছে কাৰণে, 2 নম্বৰী টকা পাইছে কাৰণে, চিণ্ডিকেটৰ টকা পাইছে কাৰণে এইটো কৈছে। অসমৰ মানুহৰতো মইতো দেখিছে চাকৰিয়ালৰ অৱস্থা অত্যন্ত বেয়া। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিজেপিক চাকৰিয়ালে ভোট নিদিয়ে। কেলৈ চাকৰিয়ালে ভোট দিব? কাৰণ চাকৰিয়াল মানুহবিলাক জনা শুনা মানুহ, তেওঁলোকে চৰকাৰৰ গতিটো গম পাই থাকে। দেখিছে যে এই চৰকাৰখন সঁচাকৈ জনগণক লুণ্ঠন কৰা চৰকাৰ। এই চৰকাৰৰ কোনো শিক্ষিত মানুহে ভোট দিয়া উচিত নহয়, জনা শুনা মানুহে ভোট দিয়া। মইতো ভাবোঁ যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ এওঁলোক একেলগ হোৱা দৰকাৰ। মই য'তেই গাঁৱলৈ যাওঁ তাতেই মোক কয়, ঐ অখিল তই লুৰিণৰ লগত একলগ নহওঁ কিয়? এনেকৈ বুলি মোক চব মানুহবিলাকে দম দিয়ে, গালি পাৰে। সেইকাৰণে মই নিজে প্ৰস্তাৱ দিছিলোঁ, লুৰিণক দিছিলোঁ, জাতীয় পৰিষদক দিছিলোঁ, আমি আটাইবিলাক একলগ হৈ যাওঁ। মই নিজে প্ৰস্তাৱ দিছিলোঁ যে লুৰিণ নতুন পাৰ্টিটোৰ প্ৰেচিডেণ্ট তই হবি। মই এনেকৈ প্ৰস্তাৱ দিছিলোঁ। পৃথিৱীৰ কোনোবা লিডাৰে এনেকৈ প্ৰস্তাৱ দিয়া লিডাৰ কোনোবা জন্ম হৈছে নেকি? যে মই নিজে সভাপতি, মই নিজে কৈছোঁ যে মই সদস্য হৈ থাকিম, লুৰিণজ্যোতি গগৈ সভাপতি হওক, এনেকৈ বুলি প্ৰস্তাৱ দিছোঁ। কিন্তু এতিয়া তেওঁলোকে হ'ব খোজা নাই। তেওঁলোকে চুলচেৰা বিশ্লেষণ কিছুমান কৰি আছে। বাংলা ভাষাত চুলচেৰা বিশ্লেষণ বুলি কয়। চুলিডালৰ নিচিনাকৈ একদম সৰু খুঁটি নাতিবিলাক উলিয়াই আছে। এইবিলাক উলিয়াই থাকি লাভ নাই। আমি যদি লগ হওঁ গোটেই উজনি অসমত ধুমুহাৰ সৃষ্টি হৈ যাব। লুৰিণ আৰু অখিল যদি লগ হয় উজনি অসমত ধুমুহাৰ সৃষ্টি হ'ব। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যদি একলগ হয়, একত্ৰীকৰণ হয়, ধুমুহাৰ সৃষ্টি হ'ব। আৰু একেটা সময়তে মই কৈ দিব খুজিছোঁ, আপোনালোকক জনাব খুজিছোঁ যে কালি কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই, ৰাজ্যিক সভাপতি ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াই কৈছে যে অখিল গগৈয়ে আমাক বিজেপিৰ নিচিনাকৈ গালি পাৰি আছে। মই বিজেপিৰ নিচিনাকৈ একো গালি পৰা নাই। মই কংগ্ৰেছ দলক কৈছোঁ
যে তোমালোকে কোৱা যে বিজেপিৰ বিৰুদ্ধে একলগ হ'ব লাগে, কিন্তু উপ নিৰ্বাচনত তোমালোকে অকলে খেলা। আকৌ ক'লা যে এতিয়া পঞ্চায়ত নিৰ্বাচনত অকলে খেলিম। যদি উপ নিৰ্বাচনতো অকলে খেলা, পঞ্চায়ত নিৰ্বাচনতো একেলগে খেলা, আৰু তোমালোকে যদি MP ইলেকশ্যনতো 14টা সমষ্টিৰ ভিতৰত এটাহে লোকক এৰি দিয়া, 13টাতে তোমালোকে অকলে খেলিব খোজা, তেতিয়াহ'লে তোমালোকে কেনেকৈ ধৰণে কি ধৰণৰ তোমালোকে ঐক্যবদ্ধৰে কেনেকৈ বিজেপিক হৰুৱাম বুলি ভাবিছা? বিজেপিক যদি হৰুৱাব লাগে মূল মন্ত্ৰটো একতা হয়নে নহয় আপোনালোকে কওক। যিকোনো ৰুলিং পাৰ্টি এটাক যদি সঁচাকৈ হৰুৱাব লাগে মূল মন্ত্ৰটো সঁচাকৈ আপোনালোকে কওক যে একতা, বিৰোধীবিলাকৰ একতা হয়নে নহয়। আৰু একতা 2026ৰ কাৰণে যদি এক হ'ব লাগে তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত একেলগে ইলেকশ্যন খেলিব লাগিবনে নাই? গতিকে মূল কথাটোৰ জবাব দিয়ক। কংগ্ৰেছ দলে মূল কথাটোৰ উত্তৰ দিয়ক যে আপোনালোকে উপ নিৰ্বাচনত বেলেগকৈ খেলিলে, অকলে খেলিলে, আপোনালোক হাৰিলে। পঞ্চায়ত নিৰ্বাচনত এতিয়া আকৌ আপোনালোকে বেলেগকৈ খেলিম বুলি কৈছে, তেতিয়াহ'লে আকৌ আমাৰ মাজত একতাটো আকৌ ভংগ নহ'বনে? সেইকাৰণে বাৰম্বাৰ মই এটাই কথা কৈছোঁ যে মূল কথাটো হ'ল কংগ্ৰেছ দলে ক'ব লাগে যে 2026ৰ বিধানসভা নিৰ্বাচনত বিজেপিক হৰুৱাবলৈ তেওঁলোকৰ মন আছেনে নাই।